বন্ধুসকল স্বাগতম জনাইছোঁ এছ এ মিডিয়া 786লৈ। তো আজি আহিছোঁ আপোনালোকৰ ওচৰত 5 ছেপ্টেম্বৰ দিনটো তাৎপৰ্যৰ বিষয়ে। তো 5 ছেপ্টেম্বৰ দিনটো আমাৰ ভাৰতবৰ্ষত কিয় উদযাপন কৰা হয় তাৰ বিষয়ে আপোনালোকৰ ওচৰত দুই এষাৰ কথা আগবাঢ়ি লওঁ। তাৰ আগতে বন্ধুসকল আপোনালোকক এটাই অনুৰোধ জনাওঁ যে সম্পূৰ্ণ ভিডিঅ'টো আপুনি চালে এই ভিডিঅ'টোৰ ঘটনা আৰু 5 ছেপ্টেম্বৰৰ বিষয়ে আপুনি গম পাব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতবৰ্ষৰ কাৰণে 5 ছেপ্টেম্বৰ দিনটো অতি গুৰুত্বপূৰ্ণ দিন হিচাপে পালন কৰা হয়। 5 ছেপ্টেম্বৰ দিনটোত ভাৰতবৰ্ষৰ সকলো শিক্ষক শিক্ষয়িত্ৰীক এক সন্মান দিয়া হয় এই 5 ছেপ্টেম্বৰ দিনটোত, কিয়নো মা অকল জন্ম দেয় আৰু সত্যি এটা শিক্ষকে জীৱন দান কৰি দিয়ে, কিয়নো শিক্ষা নাথাকিলে জীৱনত একো নাই আৰু এজন শিক্ষকেহে পাৰে এজন মানুহ বনাবলৈ। এজন আদৰ্শৱান শিক্ষকে নিজে জ্বলি পুৰি খাৰ কৰি হ'লেও আন এটা ভাল সুশিক্ষিত ছাত্ৰ বনাবলৈ চেষ্টা কৰে। শিক্ষিত সমাজত ডাঙৰ সন্মান প্ৰাপ্ত কৰিবলৈ চেষ্টা কৰে এজন আদৰ্শৱান শিক্ষক। আৰু সেই কাৰণেই আমাৰ ভাৰতবৰ্ষক 5 ছেপ্টেম্বৰত শিক্ষক দিৱস হিচাপে উদযাপন কৰা হয়। কিন্তু ইয়াৰ পিছত মূল কাৰণ আছে, কিয়নো এই শিক্ষক দিৱসটো আহিল কিয়ৰ পৰা আৰু কেনেকৈ আহিল। কাৰণ এজন শিক্ষকেই পাৰে এজন সুনাগৰিক আৰু সুশিক্ষিত কৰিবলৈ এজন মানুহক। শিক্ষকেই পাৰে এজন বেয়া মানুহক ভাল কৰিবলৈ। শিক্ষকেই পাৰে এটা সুশিক্ষিত ভাল ৰাস্তা দেখুৱাই দিবলৈ, যি পোহৰত গ'লে সকলো পিছ পৰি থাকিব। আৰু এজন শিক্ষকেহে পাৰে যে সেই পিছপৰা বাটৰুৱাৰ পৰা আগুৱাই ল'ব পাৰে এজন সুশিক্ষিতই। আৰু সেই শিক্ষকেহে সেইটো কৰিব পাৰে অকল আমাৰ সমাজক ভাল মৰ্যাদা দিবলৈ। 5 ছেপ্টেম্বৰ দিনটো কেতিয়াৰ পৰা আৰম্ভ হ'ল? ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ জন্মদিন আছিল 5 ছেপ্টেম্বৰ দিনটো। এদিনা সকলো ছাত্ৰ ছাত্ৰীয়ে 5 ছেপ্টেম্বৰত সৰ্বপল্লী ৰাধাকৃষ্ণ জন্মদিন হিচাপে পালন কৰিবলৈ গৈছিল। তেতিয়া ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণই ছাত্ৰ ছাত্ৰীসকলক কৈছিল, মোৰ 5 ছেপ্টেম্বৰ দিনটো জন্মদিন হিচাপে পালন নকৰি শিক্ষক দিৱস হিচাপে পালন কৰি গ'লে মই সুখী হ'ম। আৰু ছাত্ৰ ছাত্ৰী তেতিয়াৰ পৰাই এই 5 ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰি আহিছে। আৰু এই 5 ছেপ্টেম্বৰ দিনটো অকল সৰ্বপল্লী ৰাধাকৃষ্ণৰ কাৰণেই নহয়, সৰ্বপল্লী ৰাধাকৃষ্ণ এইটোই ভাবিছিল যে মোৰ জন্ম দিৱসে পালন কৰিলে অকল মইহে সুখী হ'ম। কিন্তু 5 ছেপ্টেম্বৰ দিনটো যদি শিক্ষক দিৱস হিচাপে পালন কৰা হয় তেনেহ'লে গোটেই শিক্ষকসকলক সন্মান কৰা হ'ব। আৰু সেই মৰ্মে ছাত্ৰ ছাত্ৰীসকলক এটা সিদ্ধান্ত দিছিল যে 5 ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে উদযাপন কৰি যাব, যাতে সকলো শিক্ষক মৰ্যাদা পায়। আৰু তাৰ পৰাই 5 ছেপ্টেম্বৰ দিনটো ভাৰতবৰ্ষত শিক্ষক দিৱস হিচাপে উদযাপন কৰি আহিছে। সেইকাৰণেই কৈছোঁ, শিক্ষকসকলক অকল 5 ছেপ্টেম্বৰে সন্মান
কৰিলে নহ'ব। শিক্ষকেই হয় আৰু শিক্ষকসকলক আজীৱন তেওঁলোকক সন্মান কৰি যাব লাগে। কিন্তু বৰ্তমান যি অৱস্থা দেখা যায়, কিছু ক্ষেত্ৰত পোৱা যায় শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত বুজাবুজিৰ চেষ্টা হয়, কিন্তু এইটো কেতিয়াও নকৰিব আৰু কেতিয়াও কৰিবলৈ চেষ্টাও নকৰিব। কাৰণ জীৱনখন মাক বাপেক জন্ম দি পোহৰলৈ আনি দিয়ে, কিন্তু এজন আদৰ্শৱান শিক্ষকেই তোমাৰ জীৱনৰ ভৱিষ্যত নিৰ্ধাৰিত কৰি দিব পাৰে। যাৰ বাবে শিক্ষকসকলক সদায় সন্মান সহযোগত আগবঢ়াই ল'ব লাগে, শ্ৰদ্ধা দিব লাগে শিক্ষক গুৰুসকলক, কিয়নো তেওঁৱেই তোমাৰ চকু দুটা ফুলি দিছে আৰু সেই চকুৰে তুমি য'তে ত'তে চাব পাৰিবা। যাৰ বাবে শিক্ষকসকলক অতি মৰম শ্ৰদ্ধা আৰু আৱেগিকভাৱে কথা পাতিব লাগে। তো বন্ধুসকল, 5 ছেপ্টেম্বৰ দিনটোৰ বিষয়ে বহুত ক'ব লগা আছে, বহুত শিকিব লগা আছে, বহুত জানিব লগা আছে। হয়তো মোৰ সময়ৰ নাটনি কাৰণে মই থুলমূল যি মোৰ মনত আহিছিল আৰু যি মোৰ মনত পৰিছিল সেই বিষয়ে দুই এষাৰ আপোনালোকক জনাব পাই মই সুখী হৈছোঁ। হেপী টিচাৰ ডে। চ' আজিৰ ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিছোঁ।